জীৱনৰ যিকোনো সময়তে আমাৰ দুখ লাগিব পাৰে। কেতিয়াবা কিবা বিশেষ কাৰণ থাকিব পাৰে, কেতিয়াবা একো কাৰণ নথকাকৈও দুখ লাগে। জীৱনৰ সেই সময়বোৰত কেতিয়াবা অকলশৰে থাকিবলৈ মন যায় আৰু কেতিয়াবা এনেকুৱা অনুভৱ হয় যেন কাষত কোনোবা থকা হ'লে যি আমাৰ মৌনতাখিনি অৰ্থবা ভিতৰত লুকাই থকা দুখবোৰক উপলব্ধি কৰিব পাৰে আৰু দুখবোৰৰ সমভাগী হ'ব পাৰে। আপোনাৰ দুখ লাগিলে বাৰু আপুনি কি কৰে? গান শুনে নে ভিডিঅ' চাই, কাৰোবালৈ ফোন কৰি কথা পাতে নে সময়বোৰ অকলশৰে কটায়? জীৱনলৈ মানুহ আহিব আৰু যাব, কিন্তু এটা কথা মনত ৰাখিব, আপোনাৰ বাবে যোগ্য আৰু শ্ৰেষ্ঠজন থাকি যাব। জীৱনত ব্ৰেকআপ হ'লে, কোনোবা আপোনজন জীৱনৰ পৰা হেৰাই গ'লে, জীৱনৰ আশাবোৰ নিৰাশা হ'লে, সপোনবোৰ ভাঙি গ'লে অনুভৱ হোৱা সেই দুখবোৰ সঁচাকৈয়ে যন্ত্ৰণাদায়ক। যেতিয়া কোনোবাই নিজৰ দুখবোৰ প্ৰকাশ কৰে, তেতিয়া বহু সময়ত সেই অনুভৱবোৰ আমাৰ জীৱনৰ লগত প্ৰায় মিলি যায়। জীৱনৰ চিনাকি মানুহবোৰৰ লগত যেতিয়া কথা পাতোঁ, তেতিয়া তেওঁলোকৰ কথাবোৰ শুনি এনেকুৱা লাগে যেন তেওঁলোক আমাৰ আপোন। কিন্তু যেতিয়া সঁচাকৈয়ে প্ৰয়োজন হয়, তেতিয়া সেই আপোন মানুহবোৰ কাষত নাথাকে। জীৱনৰ পৰা আঁতৰি যোৱাজনৰ প্ৰতি যদি হৃদয়ত ভাল পোৱা আৰু সন্মান থাকে, তেন্তে এদিন তেওঁক পাহৰি যাব পাৰি। কিন্তু যদি তেওঁৰ প্ৰতি হৃদয়ত ঘৃণাৰ ভাৱ থাকে, তেন্তে কেতিয়াও পাহৰি যাব নোৱাৰি। জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকি লওক, কিয়নো এবাৰ হেৰাই যোৱাৰ পিছত জীৱনো উভতি নাহে, মানুহবোৰো উভতি নাহে। এটা কথা সদায় মনত ৰাখিব, জীৱনত আপুনি যাক প্ৰয়োজনতকৈ বেছি সময় দিব, এদিন তেওঁৱেই সময়ৰ দৰে সলনি হৈ পৰিব। কোনোবা এজন আঁতৰি গ'লেই জীৱনটো শেষ হৈ নাযায়, কিন্তু হৃদয়ৰ বাবে বিশেষ হৈ পৰা এজনক হেৰুওৱাৰ পাছত জীৱনলৈ অহা হাজাৰজনেও তেওঁৰ বাবে হৃদয়ত থকা ঠাইখিনি দখল কৰিব নোৱাৰে। ইচ্ছা কৰিলেই কিবা এটা কিনি ল'ব পৰাকৈ ধনী নহ'ব পাৰোঁ, কিন্তু ইমানো দুখীয়া নহয় যে নিজেই বিক্ৰী হৈ যাম।